এটা লৈ আহোঁ বুলি ভাবিছোঁ ধুনীয়াকৈ সেইকাৰণে কষ্ট কৰি কৰি আহিলোঁ এই ইয়াত গা ধুই আছে বে जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात Hey guys, good morning. Welcome back to my new vlog. বৰ্তমান আছো জুহাল লোকেল ধাবাৰ ফ্ৰণ্টত ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ল পংকজ দাহঁত আৰু এইবিলাক ব্ৰ আছে পংকজ দা দিব্যই দা এখন দিব্যৰ দাৰ হিমালয়ান আছে এক্সপালছ RS 200 পংকজ দাৰ NS 200 ডিউক 390 আৰু ডমিনাৰ 400 এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন বাইক আছে আজি এনে ভাবিছোঁ বক চাইডে যাওঁ বুলি পংকজ দাহঁতৰ লগত হহুৱা চাইড হহুৱা মই যোৱাই নাই বহুত দিন হ'ল মানে হহুৱা যোৱাই নাই এদিন যাম বুলি ভাবি আছিলোঁ ফিউলৰ কাটা এটা উঠি আছে টকা চলাই দিলোঁ লোকেল ধাবাৰ পৰা ভাল লাগিছে ৰে আজি কিবা এটা গ্ৰুপত ৰাইড কৰি ৰাতিপুৱা ওলাই দিয়াৰ কথা আছিলে পংকজ দাহঁতে লেট কৰিলে চালিয়া লাগিছে ৰে মাই গড দিব্যদা উৰাই গৈছে ৰে তো গাইছ ৰাণীগেট আহি পালোঁ যিটোহে জাম লাগি আছে চাগে জাষ্ট ৰেল গেটটো উঠিছে বোলে 90% চান্স থাকে মানে ৰেল গেটটো পোৱাৰ সকলোৱে ব্লেক মানে ব্লেকৰ আছে কিবা এটা হ'লেও মোৰে হোৱাইট আজি ভাল লগা নাই কিবা এটা গাইছ বিজয়নগৰ আহি পালোঁ যিটোহে ফালন দেনা সিহঁতে মোৰ এনেও নাধৰে ন বেছি সিহঁতৰ লগত টাক্কাৰ দিব নোৱাৰি এক্সপালছ কভাৰ কৰি কৰি গৈ আছোঁ আৰু তথাপিও যাবাতো লাগিবই নেকি গাইছ যিখিনি কেপাচিটি সেইখিনিতে গৈ আছোঁ বেলেগক দেখি ইমান ফালাফালি কৰি লাভ নাই নিজৰ যিখিনি কেপাচিটি সেইখিনিতে যাব লাগে নাম ইচ্ছা ক'লোঁ গাইছ কিয় বা ৰখিলে ছাবস্ক্ৰাইবাৰ সেইকাৰণে ৰখিলে আৰু অলপ পৰাহে ৰখিব লগা হ'ল গাই পংকজ দাৰ ইমান ছাবস্ক্ৰাইবাৰ মানে লণ্ডা বাৰে উঠি पर है ना लेट्स गो फोटो खिंचाई हो गए यहाँ पर अभी निकलेंगे हम लोग তো গাইছ ইয়াতে থকা সকলোৰে মানে ইউটিউব চেনেল আছে এটা এটাকৈ হ'লেও সকলোৰে চেনেলৰ লিংক থাকিব ডিছক্ৰিপশ্যনত ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা এইটো ব্ৰিজটো ভাল লাগে মোক কিবা এটা গাইছ অকণমান ফালি চাওঁ গাইছ খোলা ৰাস্তা পাইছোঁ মই ইমান নাফালোঁ ফালাফালি নকৰোঁ ভালো নালাগে বাইকখন ইমান এটা ফালিবা বৰষুণ দিব ৰেইনকট চেনকট অনা নাই গাইছ বৰষুণ দিলে গৰু ভিজিব লাগিব क्या ही सुकून मिला गाइस सुकून इसको कहते हैं सुकून ছয়গাঁও দেখি আহিলে কিন্তু মই ছোৱালীগিলা দেখি পাই পাগলা হৈ যাওঁ ৰে ইমান কিউট ৰিয়েকশ্যন দিয়ে ন ছোৱালীবিলাকে ভাল লাগি যায় মৰম লাগি যায় কিবা এটা বতৰ কিন্তু ধুনীয়া কৰিছে ৰে গাইছ काली 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 शर्ट बाली रे काली शर्ट बाली ओ दादा অকমান সাইড দিবা না প্লিজ মজা লাগিছে কালি 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 শর্ট বালি রে কালি সরি গাইছ সরি অলপ পাগল পান্তি হৈ গ'ল আহিবলৈ বকো এইটো সপ্তাহতে দুবাৰ বকো এতিয়াবা কহাই যাব হহুৱা বা কহাই মই সেইটো একেবাৰে নাজানো কিউট গাৰ্লছ কিউট ৰিয়েকশ্যন জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকৰ মহাবিদ্যালয় চাগে বৰষুণ দিব লাগিছে গাইছ কেমেৰাটো সোমাব লাগিব তো গাইছ ধূপধাৰা আহি পালোঁ মই ভবাই নাছিলোঁ হহুৱা যে ধূপধাৰাৰ আগত আৰু বোলে 10 কিলোমিটাৰমান হ'বই ইয়াৰ পৰা এইটো হ'লে যায় হহুৱা পংকজ দাৰ ফেমিলি মেম্বাৰ
অঁ ভাল খবৰ অঁ এইখিনিতে ন অঁ ভাল খবৰ দে তো গাইজ পৰিৱেশটো কিন্তু ধুনীয়া এইফালৰ মানে আমাৰ তাৰ লগত মিলি যায় আৰু ছেম হৈ যায় বৰষুণটো এৰিছে সেইকাৰণে কিবা এটা বেলেগ ভাল লাগি গৈছে সিহঁতে পুৰা আগত ওলাই গ'ল ফালি চেৰি যাব লাগিছে মানে এইকেইটা তো গাইজ অফ ৰোডিং ৰোড 2 কিলোমিটাৰমান বোলে এনেকুৱা বেয়া ৰাস্তা পায় কেছ নাই অফ ৰোডিং বাইক আৰু কিনো এইবিলাখন পালে ভালে লাগে অলপ চলপ উৎপাত হাৰামি কাৰ চাৰ আহিবলৈ অকণমান দিগদাৰ হ'ব বাট বাইকৰ কাৰণে ন' প্ৰব্লেম তো গাইজ ফাইনেলি আহি পালোঁ হৌহা পিকনিক প্লেচ আৰু মই ফাৰ্ষ্ট টাইমৰ বাবে আহিছোঁ ইয়াত হৌহাত এইফালে আছে দিব্যদা আৰু বাকীবোৰ বা কহাই গ'ল এই পৰিছে অ' মাই গড কি ধুনীয়া প্লেচ ৰে গাইজ পানী বহুত বাঢ়িছে আৰু এইবিলাক যে কলগছ কিবা গছ দেখিছে ভালকৈ নাহিব পাৰে গপৰত সৰু সৰু হৈ যায় ন ঘৰ আছে চাংঘৰ তম্বু ঘৰ ধুনীয়াকৈ ঘৰ আছে এইবিলাক প্লেচটো কিন্তু মজা প্লেচ ৰে চালিয়া প্লেচ আৰু এইফালে ব্ৰ আছে ইয়াৰে হয় অ'কে অ' মাই ভিউ এটা লৈ আহোঁ বুলি ভাবিছোঁ ধুনীয়াকৈ সেইকাৰণে কষ্ট কৰি আহিলোঁ অ' এই ইয়াত গা ধুই আছে বে সৰু পোৱালি হয় ইয়াৰে চাগে লোকেল মানুহবিলাকৰ কাৰণে কিনো টেনশ্যন গা ধুব পাৰি সিহঁতে যদি সাঁতুৰিব জানে প্লেচটো কিন্তু বহুত ধুনীয়া প্লেচ গাইজ পানী হৈছে মানুহ বোলে তেনেকুৱা নহয় ইমান এটা ডিচেম্বৰ জানুৱাৰী টাইমত খুব আহে আৰু পিকনিক খাব মানুহবিলাকে এইবিলাকত গোটেই ব্ৰবিলাকে আছে ইয়াৰে হয় RPM ধুনীয়া বতাহ লাগিছে আবে জুই কওঁতে জুয়ে চিটকিছি বে মোৰ তাত পৰ থাকিলেও হৌহা পিকনিক প্লেচত এতিয়া লাহেকৈ ওলাই দিম লাহে লাহে গধূলি আহিছে গৈ থাকিম ইয়াৰ পৰা দিব্যদাৰা জজ মজা নাই মোৰ তো গাইজ ইয়াতে অকণমান চিল কৰিলোঁ হৌহা পিকনিক প্লেচত ফাৰ্ষ্ট টাইম আহিছোঁ মই হৈ গ'ল ফিউল খতম ফাইনেলি তেল আহি পাল পাইকাৰ হোৱা ইমান সহজ কথা নহয় তো গাইজ এতিয়া মই দিব্যদাৰ হিমালয়ানখন চলাই আছোঁ অকণমান ভাল লাগে হিমালয়ানখন চলাই কিবা এটা ভাল লাগে মানে হিমালয়ানখন চলাই মনত যিটো ফিলিংছ আহি গৈছে ন হিমালয়ানখন চলাই ক'ব নোৱাৰি গাইজ ল'ম এদিন হ'লেও ল'ম হিমালয়ান क्या ही फील हो रहा है यार हिमालयन चला के वो भी ग्रुप राइड अरे यार की कम ग्रुप राइडत हिमालयन तो गाइस राति হ'ব আৰু এতিয়া বজে 6:50 যাই পাওঁতে পাওঁতে দেৰি হৈ যাব ৰে মই জিমত যাব লাগিছিল কিবা হয় এতিয়া
আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ অলৰেডি বহুত দীঘল হৈ গ'ল ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি দিয়া যদি ভাল লাগিছে প্লিজ লাইক কৰি দিয়া চ' জল্দি এটা নতুন ব্লগত লগ পাই আছোঁ ফ্ৰেছ ব্লগত বাই বাই গাইজ